हेलो गाइज সকলোকে মিলি ইউটিউব চেনেললৈ ওয়েলকাম জনাইছোঁ। আজি আকৌ মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটি নতুন ভিডিঅ' লৈ। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আজিৰ আলোচনা কৰিব লগা বিষয়টো হৈছে ফ্ৰেকশন মিন্স ভগ্নাংক। সো আমি ভগ্নাংকৰ সংজ্ঞা চাওঁ হওক। ভগ্নাংক ভগ্নাংক হ'ল এটা সংখ্যা যিটোৱে সম্পূৰ্ণ বস্তু এটাৰ অংশ বুজায়। ইয়াত সম্পূৰ্ণ বস্তুটোৱে কোনো এটা বস্তু বা বস্তুৰ টোপ বা গোট হ'ব পাৰে। যেনে আপেল এটা সমানে 4টা ভাগত ভাগ কৰি 3টা ল'লে 3/4 লোৱা হ'ব। গতিকে 3/4 এটা ভগ্নাংক। আৰু আমি আন এটা উদাহৰণ চাওঁ কেনেকৈনো ভগ্নাংকত প্ৰকাশ কৰে। সো 1 ডজন কলৰ পৰা 5টা কল ল'লে 5/12 লোৱা হ'ব। অৰ্থাৎ আমি জানো যে 1 ডজনত 12টা থাকে। গতিকে আমি তলত 12 লিখিলোঁ আৰু ওপৰত 5 লিখিলোঁ। সো আমাৰ ভগ্নাংক হ'ল 5/12। এতিয়া আমি আহোঁ ভগ্নাংকৰ প্ৰকাৰলৈ। ভগ্নাংকৰ প্ৰকাৰ এটা ভগ্নাংক a/b হ'লে আমি এক কোৱা হয় লব আৰু b কোৱা হয় হৰহ। নাম্বাৰ 1 প্ৰকৃত ভগ্নাংক। প্ৰকৃত ভগ্নাংক হ'ব a less than b হ'লে a/b এটা প্ৰকৃত ভগ্নাংক হ'ব। অৰ্থাৎ যি ভগ্নাংকৰ লব হৰতকৈ সৰু সেইটো ভগ্নাংকক প্ৰকৃত ভগ্নাংক বোলে। যেনে 1/2 3/4 ইত্যাদি। এইবোৰে হৈছে প্ৰকৃত ভগ্নাংকৰ উদাহৰণ। নাম্বাৰ 2 অপ্ৰকৃত ভগ্নাংক। অপ্ৰকৃত ভগ্নাংক বুলি ক'লে আমি জানো যে a greater than b হ'লে a/b এটা অপ্ৰকৃত ভগ্নাংক হ'ব। অৰ্থাৎ যি ভগ্নাংকৰ অৰ্থাৎ যি ভগ্নাংকৰ
লবটো হৰতকৈ ডাঙৰ সেই ভগ্নাংকক অপ্ৰকৃত ভগ্নাংক বোলে। অপ্ৰকৃত ভগ্নাংক বোলে। যেনে 7/5, 4/3 ... ইত্যাদি। এনেকুৱাবোৰে হৈছে অপ্ৰকৃত ভগ্নাংকৰ উদাহৰণ। নাম্বাৰ 3, একক ভগ্নাংক। হেইজুকেল 1 হলে a/v একক ভগ্নাংক বোলে। অৰ্থাৎ যিবোৰ ভগ্নাংকৰ লবৰ মান 1, তেনে ভগ্নাংকবোৰক একক ভগ্নাংক বুলি কোৱা হয়। যেনে 1/3, 1/7, 1/100 ... ইত্যাদি। এইবোৰে হৈছে একক ভগ্নাংকৰ উদাহৰণ। আজিৰ ভিডিঅ'টি খুবেই ইম্পৰ্টেণ্ট, কিয়নো যদি আমি ভগ্নাংকৰ সংজ্ঞাৰ লগতে ভগ্নাংকৰ প্ৰকাৰসমূহ নাজানো, তেন্তে পৰীক্ষাত ভগ্নাংকৰ প্ৰশ্ন আহিলেও আমি উত্তৰ লিখি আহিব নোৱাৰোঁ। আজিৰ ভিডিঅ'টোত চমুকৈ ভগ্নাংকৰ বিষয়ে আলোচনা কৰা হ'ল, আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। অহাটো ভিডিঅ'ত আকৌ আমি ভগ্নাংকৰ বিষয়ে বহলভাৱে আলোচনা কৰিম। এয়েহে যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।